যিটো গ্ৰাউণ্ডত আছে সেইটো কৈছোঁ আমি বাকী যিমান এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিব লাগিছে সেইটো আমি কৰিছোঁ তো কৰাৰ পিছত যে তাৰ লগত আৰু একজন মানুহ ধৰা পৰিছে যে তাত স্পটত আছে তাকো আমি সোধপোছ কৰিছোঁ আমি যিটো গম পাইছোঁ এইটো ইমান দেখো কি হয় কি যাৰ মানুহৰ ঘৰৰ হয় না আই কেন আণ্ডাৰষ্টেণ্ড পেৰেণ্টছৰ বহুত ভাল এইটো ড্ৰাগছটো এনেকুৱা বস্তু হয় কি ঘৰৰ মানুহ গমেই নাপায় আমাৰ ল'ৰা ছোৱালী কি কৰি আছে সেইটো ধৰাৰ পিছতেই গম পায় কি হৈছে হয়তো আমি কোৱা নাই কি বহুত পুৰণা পাপি আছিলে বা কি আছিলে হয়তো নতুনকৈ ষ্টাৰ্ট কৰিছে আজি যেতিয়া গম পালে আমাৰ টিম কি তাত আছে তো সেইকাৰণে দুজনক চিভিলত পঠাব লাগে কিয় চিভিল কাপোৰত নগ'লে মানুহ পলাই যায় যেতিয়া দুজন চিভিল কাপোৰত তাত গৈছে যেতিয়া তাক গম পালে কি সেই মানুহটো প্ৰথমে কৈছে এটা ছাছপিশ্যন কৰিছে যিটো আমি ইয়াত সোধপোছ কৰাৰ পিছত যিটো গম পাইছোঁ কি ছাছপিশ্যন কৰিছে কোনে হয় ভাই এইকাৰণে পলাও ইয়াত সেই তেতিয়া কৈ দিলে আমি পুলিচৰ হ'ল যেতিয়া কোৱাৰ লগে লগে পুলিচ আছোঁ তাৰ ওপৰত আটাক শুৰু কৰি দিলে যি আটাক হ'ল তো আটাক হোৱাৰ পিছত নিশ্চয়তো আমি পুৰা দুজনো আছিলে বেছি পুলিচ তেতিয়া নাছিলে তেতিয়া মাৰ খাব আৰম্ভ কৰিলে পুৰা তাৰপিছত মানুহ পিছত দিয়ে দৌৰি আহিছে আমাৰ পুলিচৰ মানুহ তাত অভাৰ পাৱাৰ কৰাৰ টাইমত সেইটো যিটো ফায়াৰিংটো হ'ল জাষ্ট বিকজ সেইটো নকৰিলে হয়তো আৰু ইট কুড হেভ বিন আ ফেটেল ইঞ্জুৰি যিটো অলৰেডি ইনজাৰ্ড হৈছে ফেটেল ইঞ্জুৰি এনেকুৱা একটা চিচুৱেশ্যনত যদি আমি বুজি পাওঁ আমাৰ সহানুভূতি আছে যদি মানুহ এনেকুৱা কৈ আছে কি বাট যিটো ইনভেষ্টিগেশ্যন কৰি যিটো সঁচা কথা ওলাই আহিব সেইটো লৈ আপুনি চিন্তা নকৰিব আমি নিশ্চয় এইটো এনশ্যোৰ কৰিম কি আমাৰ ফেয়াৰ যিটো ইনভেষ্টিগেশ্যন হ'ব লাগে সেইটো হ'ব